নমস্কাৰ। ৰাতিপুৱা মন্দিৰত যাবলৈ ওলাইছোঁ। মই আৰু মোৰ পত্নী লগত মোৰ সৰু কেঁচুৱাৰ লগত এটা মন্দিৰত গৈ আছোঁ, আপোনালোকে চাব। মন্দিৰৰ এইটো মেইন গেট, এইটো গেটেদি সোমাব লাগিব। শ্ৰী শ্ৰী মা চামুণ্ডা কালী মন্দিৰ। আমি আহি পাইছোঁ এতিয়া নৱভাঙা মন্দিৰত, কালী মন্দিৰ। আৰু এতিয়া অলপ পিছতে আমি পূজা দিম আৰু পৰিৱেশটো দেখাম আপোনাক। ৰাতিপুৱাৰ পৰাই মন্দিৰত দৰ্শনাৰ্থীৰ ভিৰ দেখিবলৈ পোৱা যায় আৰু আমি যেতিয়া গৈছোঁ তেতিয়াও বহুত দৰ্শনাৰ্থী আমি উপস্থিত পাইছোঁ। আৰু ৰাতিপুৱাৰ পৰা পূজা অৰ্চনা আৰম্ভ হয়। যোনে যেতিয়া যায় পূজা অৰ্চনা দিব পাৰে। মা কালী জাগ্ৰত মন্দিৰ এইখন। মন্দিৰৰ চাৰিওফালে পৰিৱেশ এইটো। মন্দিৰৰ ৰাতিপুৱাৰ পৰা খোল খাই যেতিয়া আহি পূজা অৰ্চনা দিব পাৰে। এখন হোজাই অঞ্চলৰ জাগ্ৰত মন্দিৰ, জাগ্ৰত কালী মন্দিৰ এইখন। যথেষ্ট সুনাম আছে আৰু বহু লোকে ইয়াত সদায় দৰ্শন কৰে। প্ৰত্নতত্ত্ব বিভাগত এই মন্দিৰৰ বিষয়ে সকলো তথ্য সন্নিৱিষ্ট আছে। আপোনালোকে এইটো মন্দিৰত যেতিয়া মন যায় আহিব পাৰে। শান্ত পৰিৱেশৰ মাজত মন্দিৰখন আছে। চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধুনীয়া মন্দিৰৰ পৰিৱেশ। মন্দিৰৰ একদম ওচৰেদি এইখন নাওভাঙ্গা বিল এখন। যোৱা বানপানীত ইয়াত যথেষ্ট ক্ষয়ক্ষতি হৈছে। একদম একেবাৰে কাষেদি বৈ গৈছে নাওভাঙ্গা বিল এইখন। আৰু এইটো হ'ল পৰিৱেশ, গছ গছনিৰে ভৰপূৰ মন্দিৰৰ চাৰিওফালে। একেবাৰে শান্ত পৰিৱেশ। চহৰৰ পৰা নিলগত অৱস্থিত মন্দিৰ। গাঁৱলীয়া পৰিৱেশত মন্দিৰৰ অৱস্থিতি, গতিকে ইয়াত একেবাৰে শান্ত পৰিৱেশ। এইটো চাওক, মন্দিৰৰ বাউণ্ডাৰীৰ ভিতৰত দৰ্শনাৰ্থীসকলে গছত এনেদৰে ফিটাবোৰ বান্ধি থৈছে। এইটো হ'ল আমাৰ মন্দিৰ। আমাৰ পূজা দিয়া শেষ হৈছে, গতিকে আমি গৈ আছোঁ। মন্দিৰখন বহু ওখ আৰু বহুত পুৰণা মন্দিৰ। প্ৰতি বছৰ দীপাৱলীত ইয়াত পূজা অৰ্চনা হয়, 3 দিনীয়া মেলা হয়। আৰু তাত তেতিয়া হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে কালী পূজা উপভোগ কৰে। বানপানীত মন্দিৰটোৰ বহু পৰিমাণে ক্ষয়ক্ষতি হৈছে। যোৱাকালি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী এইটো মন্দিৰ দৰ্শন কৰিবলৈ আহিছিলে। এইটো অঞ্চলত পৰিদৰ্শন কৰি গৈছে আৰু ক্ষয়ক্ষতিৰ বুজ লৈছে। আৰু বিলটো হ'ল এইটো। আপোনালোকে চাওক, একেবাৰে ওচৰত মন্দিৰৰ কাষেদি বৈ গৈছে নাওভাঙ্গা বিল এইখন। বহুত পুৰণা বিল আৰু মন্দিৰটোৰ বিষয়ে বহু তথ্য আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব। আৰু মন্দিৰটো দৰ্শন কৰিবলৈ আহিব কেতিয়াবা যদি সময় পায়। এতিয়া আমি গৈ আছোঁ, মন্দিৰৰ পৰা ওলাই গৈ আছোঁ। গেটটোও চাওক, বহুত ধুনীয়া গেট এইখন, ঘূৰণীয়া গেট। মই আৰু মোৰ ফেমিলিক লৈ আহিছোঁ হোজাই যোগীজানৰ নয়নাথ মন্দিৰত। আৰু নয়নাথ মন্দিৰত যিকেইটা মন্দিৰ আছে, 9টা শিৱলিংগ আছে। এইকেইটা আপোনালোকক এতিয়া দেখাম ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাব আৰু উপভোগ কৰিব, কাৰণ বহুত পুৰণি ঐতিহাসিক শিৱলিংগ আছে ইয়াত। আপোনালোকে চাব। এই আপোনালোকে যিকেইটা শিৱ মন্দিৰ দেখিবলৈ পাইছে, গোটেইকেইটা মাটিৰ তলৰ পৰা উঠিছে। কোনো লোকে ইয়াত নতুনকৈ কোনো শিৱলিংগ স্থাপন কৰা নাই। অসম চৰকাৰৰ আৰ্কিঅলজিকেল বিভাগে এইটো পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ আণ্ডাৰে এইটো মন্দিৰ চলি আছে। সময়ে সময়ে তেওঁলোকে ছাৰ্ভে চলাই ইয়াত আহি। আপোনালোকে চাওক মন্দিৰৰ পৰিৱেশ। কুলি কেতেকীৰ চৰাইৰ মাত ইয়াত ভালকৈ শুনিবলৈ পাব।
চহৰৰ পৰা যিহেতু বহুত দূৰত ঠাইখন, গতিকে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত মন্দিৰৰ পৰিৱেশ, শিৱ মন্দিৰৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিব পাৰিব। ইয়াত আপোনালোকে চাওক, গছ গছনিৰে ভৰপূৰ। যদি চেনেলটো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। সকলো ভালেই থাকিব, মই ভালেই আছোঁ। যিহেতু বহুত গৰম, আমি যাব লাগিব ইয়াৰ পৰা। পৰিয়ালক লগত লৈ আহিছোঁ, গতিকে ইয়াত বেছি টাইম আমি থাকিব নোৱাৰিম, গতিকে গৈ আছোঁ। যোগীজান নয়নাথ মন্দিৰৰ 9টা শিৱলিংগ আমি দৰ্শন কৰি এতিয়া ঘৰত গৈ আছোঁ। যিহেতু বহুত গৰম দিছে, বেছি টাইম ইয়াত থাকিব নোৱাৰি। যদিও গছ গছনি বহুত আছে, কিন্তু ইয়াত গৰমো আছে যথেষ্ট। আৰু ঘৰতো যাব লাগে, দুপৰীয়া হৈছে, গতিকে আমি ঘৰত গৈ আছোঁ। মই মোৰ পৰিয়ালক লগত লৈ আহিছিলোঁ, গতিকে বেছি টাইম বাহিৰত থাকিব নোৱাৰিম, গতিকে গৈ আছোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকেও এই ঐতিহাসিক স্থানসমূহ দৰ্শন কৰিবলৈ আহিব, পূজা দিবলৈ আহিব। বহুত ধুনীয়া ঠাই, পৰিৱেশ, গছ গছনি যথেষ্ট। আবেলি টাইমত ইয়াত থাকিলে বহুত ভাল লাগিব আৰু ভালেই থাকিব। ময়ো ভালেই আছোঁ। বাই বাই। গৈ আছোঁ আমি।